অবৈধ ইটা ভাটা বিজেপিৰ সমৰ্থক ৰাইজে বিজেপিৰ জনপ্ৰতিনিধিক লৈ অসন্তুষ্ট আমৰিং পৰিষদীয় সমষ্টিৰ বৰ্তমান বিজেপিৰ এমএলচিক লৈ অসন্তুষ্ট প্ৰকাশ নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা এতিয়া কৈছে অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ কাৰ্বি আংলং জিলা স্থায়িত্ব পৰিষদৰ যাৱতীয় নথিৰ অবিহনে অবৈধ একাংশই ইটা ভাটাই চলাই অহা অভিযোগ স্থাপিত হৈছে দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুৰণি বালিপথৰ গাঁৱত ছনি নামৰ এনে এটা ইটা ভাটাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ সচেতন ৰাইজে এইটোৱে হৈছে কাৰ্বি আংলং জিলা দেওপানী পৰিষদ সমষ্টিৰ অন্তৰ্গত পুৰণি বৰপথাৰ গাঁৱৰ ছনি নামৰ ইটা ভাটাটো পুৰণি বৰপথাৰ গাঁৱৰ অৱস্থিত এখন এলপি স্কুলৰ সমীপত বিদ্যালয়ৰ নিচেই কাষতে ছনি নামৰ এই ইটা ভাটাটো অৱস্থিত হোৱাৰ লগতে ইটা ভাটা চলাই আহিছে কাৰ্বি স্থায়িত্ব পৰিষদীয় সমষ্টিৰ এলপি স্কুলটোৰ সমীপতে যাৰ বাবে বিনষ্ট হৈছে কণ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ পৰিৱেশ এনে পৰিপ্ৰেক্ষিতত এনে একাংশ ইটা ভাটাসমূহৰ বিৰুদ্ধে অতি শীঘ্ৰে প্ৰয়োজনীয় তথা কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বোকাজান মহকুমা থিপুতলৈ আহ্বান তথা অনুৰোধ জনাইছে দুৰ্নীতি বিৰোধী যুৱ শক্তি কাৰ্বি আংলং জিলা সমিতিয়ে মানে আপোনাৰ কাউন্সিলত যিসমূহ নথিপত্ৰ তেওঁলোকে জমা দিব লাগিছিলে ভাটাসমূহে কোনো ধৰণৰ নথিপত্ৰ জমা দিয়া নাই আপোনাৰ প্ৰথমত দিব লাগিছিলে 1 নম্বৰত NOC ফৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল তাৰপিছত দ্বিতীয়তে তেওঁ দিব লাগিছিলে NOC অফ আপোনাৰ প্ৰডাকশ্যন চেণ্টাৰ বৰ্ড NOC অফ ইছ্যু লেণ্ড NOC অফ আপোনাৰ এগ্ৰিমেণ্ট ফৰ KAC এণ্ড কেছ অফ লেণ্ড আপোনাৰ 5 নম্বৰত আছে MSME ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ সম্পূৰ্ণ এই নথিপত্ৰ নাই আমি জনামতেদি আৰু তেওঁলোকে এটা কি কৰিছে তেওঁলোকে আপোনাৰ প্ৰায় 200 মিটাৰ নহ'বই চাগে স্কুল আপোনাৰ LP স্কুল আৰু ME স্কুল আছে দুটাকে তেওঁলোকে ME স্কুল আৰু LP স্কুলৰ সন্মুখতে তেওঁ ভাটাসমূহ খুলিবলৈ কেনেধৰণৰ আৰু কাৰ ছত্ৰছায়াত আপোনাৰ অনুমতি পালে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ আমি বুজি পোৱা নাই আৰু সন্মুখত আপোনাৰ শিৱ মন্দিৰ এটাও আছে গতিকে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰো খুব অসুবিধা হয় যেতিয়া আপোনাৰ ইটাসমূহ তেওঁলোকে লৈ যায় বহু ধৰণৰ অসুবিধা হয় আৰু প্ৰদূষণ বিভাগৰ যি কাগজ পত্ৰ থাকিব লাগিছিলে তেওঁলোকৰ শুনামতেদি সেইসমূহ নাই বুলি শুনিছোঁ যথেষ্ট তেওঁলোকৰ মানে আপোনাৰ ৰাইজৰ অসুবিধা হৈছে আৰু ৰাইজে বাৰংবাৰ তেওঁলোকে কৈছে যে এই ভাটাৰ পৰা আপোনাৰ বহুখিনি অসুবিধা হৈছে शशि कुमार सीजन में मर गए बेचारे हाँ अभी कौन चला रहा है अभी उनका रूपा सिंह है कौन है उसका पत्नी है वो अभी यहाँ पे आता है कि नहीं आते हैं लेकिन हम लोग ने सुना है आप लोग का जो ये भाटा में जो कागज़ सही है वो कागज़ एक भी नहीं है बोल के सुना है कागज़ के बारे में तो मालिक ही बता पाएंगे हम लोग तो नया इसमें ज्वाइन किए तो फिर भी ये भाटा में जो रूल रेगुलेशन होता है कि 500 मीटर के मतलब यहाँ पे भाटा से 500 मीटर में स्कूल नहीं होना चाहिए यहाँ पे गांव नहीं होना चाहिए ये तो रूल आप लोग को भी मालूम है फिर भी यहाँ पे सामने में एक तो स्कूल है वो तो है तो पहले कोई आदमी आदेश दिए होंगे चाहे कहीं तरह का होगा तब तो यहाँ खुला कौन आदेश दिया है जो कोई होंगे पहले हम तो उस समय था नहीं उसका नाम बताइए गामरा से वो लोग होंगे तो कोई ना कोई तो पेपर दिए होंगे चाहे ओके किए होंगे तभी तो यहाँ नज़दीक यहाँ पे आप लोग का जो लेबर लोग है अभी लेबर लोग है कि नहीं लेबर है तो लेबर लोग को क्या क्या फैसिलिटी देते हैं आप लोग खाना का पैसा देते हैं खाना देते हैं राशन देते हैं বোকাজানৰ পৰা বিস্কুল লেখে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙত বিজেপিৰ সমৰ্থক ৰাইজে বৰ্তমান আমৰিং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰীনা তাৰাম্পিক লৈ মুকলিকৈ প্ৰকাশ প্ৰতিক্ৰিয়া আমৰিং পৰিষদীয় সমষ্টিৰ বাবে স্থানীয় আমৰিং অঞ্চলৰ প্ৰাৰ্থীকে অনাগত পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদানৰ আহ্বান মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ আগত আমৰিং ৰাইজৰ চকু খোল খাইছে নেকি এইদৰে ভাবিবলৈ লৈছে একাংশ সচেতন মহলে আমৰিং ৰাইজক পৰিষদীয় সমষ্টিটোৰ বাবে আমৰিং অঞ্চলৰ প্ৰাৰ্থীকে লাগে পশ্চিম কাৰ্বি আংলং জিলা আমৰিং পৰিষদীয় সমষ্টিৰ হাৱাইপুৰ গুৱাহাটীজোৰ অঞ্চলৰ ৰাইজে এইদৰে মতামত প্ৰকাশ কৰি কয় যে স্থানীয় ৰাইজৰ সুখ দুখ অভাৱ অভিযোগ আৰু সামগ্ৰিক উন্নয়নক আওকাণ কৰি এমএলচি গৰাকীয়ে পুৰা 5টা বছৰ অপচয় কৰিলে পিছপৰা সমষ্টিটোৰ জিলাখনৰ আন পিছপৰা সমষ্টিৰ তুলনাত পিছপৰিয়ে থাকি গ'ল সেয়েহে বৃহত্তৰ ৰাইজৰ মংগল তথা বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক পৰিষদীয় নিৰ্বাচনত আমৰিং স্থানীয় ৰাইজক প্ৰাৰ্থিত্বৰ টিকট প্ৰদান কৰিবলৈ অনুৰোধ জনায় CM তুলিৰাম ৰংহাং আৰু MP হৰেণ সিং বেগ টিকেট লোৱাৰ পিছত মানে ইলেকশ্যন জিতি গ'ল যোৱাৰ পিছত আজিলৈকে আমাক এবাৰ ঘূৰি চোৱা নাই এইটো কাৰণে আমি বিৰাট অসন্তুষ্ট হৈছোঁ এইটো কাৰণে আমি ৰীনা বাইদেউক
মানে এতিয়া মানে কি ক'ম আৰু আমাৰ ক'বলগীয়া একো নাই গতিকে আমি আশা কৰিছোঁ 2 বছৰ 2022-23 আমি লোকেল কেণ্ডিডেটত মানে আনিবলৈ অনুৰোধ কৰিছোঁ এইটোৱে और जो है हमारा 9 नंबर आमरिंग कंचुएंसी का जो है हम लोगों को नाना प्रकार का यहाँ जो है कष्ट हो रहा है घर लेटिंग वगैरह को लेकर के और हम लोग को नहीं मिला हमें इससे जो है नाना प्रकार का कष्ट है हम इसे आप लोगों से यानी सरकार से अनुरोध करते हैं कि ये जो है हम लोग का इस योजना को जो है सफल बनाएं और बस इतने कहकर मैं अपना वक्तव्य को समाप्त करता हूँ व्हाट इज योर नंबर टू इकरावाला यहाँ में आज से 5 साल से हमारे यहाँ का MSc रीना तरंगी आज से मतलब 5 साल हो गया आज तक कुछ डेवलपमेंट नहीं दिया ना घर दिया ना रेटिंग दिया ना कुछ दिया कुछ भी नहीं दिया और प्लस वो यहाँ आते हैं हम लोग का गांव में तो वो बोलती है कि तुम लोग वोट दो या ना दो हम तो जीत ही जाएंगे लेकिन हम इकरावाला के लिए कुछ नहीं करेंगे और आज तक कुछ की भी नहीं है इसीलिए हम लोग सोच रहा है कि हमारे यहाँ का आने वाला इलेक्शन में हम सोच रहे हैं कि हमारे यहाँ का लोकल कोई कैंडिडेट खड़ा हो ताकि वो हमारे साथ अगर वो अच्छा से काम करेंगे हमारे गांव के लिए तो हम लोग भी उनका साथ सपोर्ट करेंगे हमेशा उनके साथ ही रहेंगे हमेशा उनके साथ बने रहेंगे मैं यही कहना चाहता हूँ लेकिन मैं यही कहूँगा कि मेरा जो भी कैंडिडेट आए हम लोग तो उनका साथे हैं उनका साथ रहेंगे लेकिन रीना तरंगी का जैसा नहीं करना नहीं খেৰণীৰ পৰা এডভাৰ্টিছৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ সমষ্টিসমূহৰ ভিতৰত পিছপৰা অন্যতম দুৱাৰবাগৰি পৰিষদীয় সমষ্টিও সমষ্টিটোৰ একাংশ LP স্কুল তথা ME স্কুলসমূহত মধ্যাহ্ন ভোজনকে ধৰি শিক্ষাৰ পৰিৱেশ আদি শোচনীয় পৰিৱেশকে ধৰি বহু সমস্যাৰ তথ্য পোহৰলৈ আহিছে প্ৰমাদ কাষ চাপি আহিছে আগন্তুক পৰিষদীয় নিৰ্বাচন এনে সময়তে কাৰ্বি ছাত্ৰ সন্থা আৰু সাংবাদিক দলে মিলি দুৱাৰবাগৰি সমষ্টিত সম্প্ৰতি চলি অহা শিক্ষাৰ পৰিৱেশ জননেতা তথা ৰাজনৈতিক নেতাসকলৰ আগত দাঙি ধৰা উদ্দেশ্যে পৰিভ্ৰমণ কৰে কেইবাটাও LP স্কুল আৰু ME স্কুলৰ শিক্ষাৰ পৰিৱেশ দলটোৱে স্থানীয় ৰাইজ তথা বিভিন্ন সচেতন ব্যক্তি আৰু শিক্ষকসকলৰ সৈতে মত বিনিময় কৰি জানিবলৈ সক্ষম হৈছে সম্প্ৰতি চলি থকা প্ৰকৃত শিক্ষাৰ পৰিৱেশ কোনো LP স্কুলত দীৰ্ঘদিন ধৰি হেডমাষ্টাৰ নাই পৰিৱৰ্তে শ্ৰেণীসমূহ চলাইছে স্থানীয় কোনো যুৱকে কোনো স্কুলত সময়মতে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা পোৱা নাই কোনোটো স্কুলত স্কুল পৰিচালনা সমিতিৰ অন্য মনস্কতাৰ সঠিক উন্নয়ন ঘটা নাই স্কুলসমূহত শৈক্ষিক পৰিৱেশ হোৱাৰ কাৰণে সেইটো টকাটো আমাৰ একাউণ্টত থাকি গৈছিলে আৰু SMC ফাণ্ডত টকাটো ভাগ ভাগ কৰি আহে যেনেকৈ मैथ एंड साइंस कॉर्नर 10,000 टका स्कूल क्लीननेस কাৰণে আছে 2,000 টকা যেনেকৈ আছে আৰু ভাগ ভাগ আছে তেনেকৈ তো সেইটো টকা যেতিয়া মই যেনেকৈ টকা নোজোৰে ভাগ ভাগ কৰি দিলে আমি যি কামটো আৰম্ভ কৰিবলৈ যাওঁ কামটো আধা থাকি যায় তো সেইকাৰণে সেইটো কামটো বন্ধ পৰি যায় আৰু আমি SMC তো কৈছে যে নাই ছাৰ যি কাম কৰিলে এইটো ভালদৰে হ'ব লাগে তো এতিয়া যেনেকৈ এইটো গ্ৰাছ হৈ আছে যেনেকৈ ঘাঁহ হৈ আছে মই 2বাৰ পইচা দিছিলোঁ আমাৰ ইয়াত ৰন্ধনীয়ে আছিলে তাক মানে টকা দিয়া হৈছে যে আপুনি দাবাই মাৰিলে ভাল হ'ব আমাৰ প্ৰেচিডেণ্টক কৈছে ছাৰ দাবাই মাৰিলে ভাল হ'ব লেবাৰটো ভালদৰে নকৰে দাবাই মাৰিলে ইজি হৈ যায় তো 2বাৰ দাবা মাৰা হৈছে আকৌ ঘাঁহ অলপ উঠিছে আকৌ মাৰিব লাগিব তো সেইটো SMC ফাণ্ডত 2020ৰ টকা আৰু 2021ৰ টকা দুইটা গোট খাই আছিলে তেতিয়া সেইটো মই ইনষ্ট্ৰাকশ্যনটো বিচাৰি আছিলোঁ মই टीचर स्टूडेंट बैंक कौन डोलो स्टूडेंट 32 জন 32 জন इनते दाके बेंच देख साई हुमता बे लग क्वेश्चन ना तुमका शिक्षा का बेमा ben des lage apeng ben tapune li hang bom lo seta me bang PG plo block pen PG plo PPD lo ken ta so pone li ki puppe ta gali de lo ken इनते so skoro grano fan banke nili tu ma paisa ta non la so kolai nahi pata seksakti la se non paisa ta nil tu non kolai po la se paisa ta kompi lo ben direct president secretary paisa olai long le bang ekon long si tham dam nahi bang ekon ben se ko en nu nahi la so paisa kolai seksakti la se non ni tu olai po la se non bang ke ni tu la so
a school block penang pinoy na pipinoy bench dek bangke lagi nilihin bench sitamine di chipipo ধৰক আমাৰ CRCC ছাৰসকল মাজে মাজে আহি থাকে সেইকাৰণে আৰু ব্লকৰ যিটো ধৰি লওক আমাৰ এনুৱেল গ্ৰাণ্ডৰ যিবিলাক মিনিমাম ফাণ্ড এটা আহে হয়তো আগৰ তাৰ ছাৰসকলে হেৰি কৰিছে যিটো ৰিচিভ কম ফাণ্ডত ধৰি লওক বহুতখিনি বেয়া হৈ আছে গ্ৰাণ্ডটো অলপ হেভিকৈ দিলে বা এক্সট্ৰাকৈ গ্ৰাণ্ড এটা ধৰিলে সুবিধা হ'ব হয় ন তলামাৰ পৰা ৰাংচিনাপে ৰিপৰ্ট কাট নিউজ সমস্যা সমাধানে এক বিৰতিৰ It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503768. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া স্থানীয় ৰাইজক দেখুৱাই কাৰ্বি আংলং জিলাত ধনশিৰি পৰিষদীয় সমষ্টিত টিফস্থিত জনস্বাস্থ্য বিভাগৰ অধীনত ধনশিৰি ডাও সিং ফং পানী যোগান আঁচনি বহোৱা হ'ল পানীও যোগান ধৰিলে কেইবামাহ মান তাৰপিছত এতিয়া বিগত প্ৰায় এবছৰে পানীৰ অভাৱত শুকাই গৈছে পানী জমা টেংক খোৱা পানীৰ অভাৱত সম্পত্তি হাহাকাৰ অঞ্চলটোৰ ৰাইজ এইটোৱে ধনশিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডাও সিং ফং পানী যোগান আঁচনি কাৰ্যালয় আছে কাগজে পত্ৰও আঁচনিও চলি আছে কিন্তু পানী যোগান আঁচনিটোৱে প্ৰকৃততে এতিয়া এটুপেও পানী ৰাইজৰ মাজত যোগান ধৰিবলৈ সক্ষম ক্ৰমাৎ শুকাই গৈছে আনকি পানী জমা কৰা পানী টেংক কৰ্মচাৰী খবৰ নাই আঁচনিটোৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দেখিও নেদেখা ভাওজৰি আছে বিজেপি শাসকীয় দলৰ স্থানীয় জনপ্ৰতিনিধি ৰাইজে এতিয়া ক'ত মৰে মৰক এনে ভাৱ প্ৰাহীন পৰিৱৰ্তনকামী পৰিষদীয় বিজেপি চৰকাৰ স্থানীয় ৰাইজৰ মনত এতিয়া খেলিমেলি ভাৱ এই সমস্ত অৱস্থাৰ পৰা সুস্থিৰ পৰিৱেশ পাবলৈ আনিবলৈ কাষ চাপিব কাৰ কাষত স্থানীয় জনপ্ৰতিনিধিৰ নে পৰিষদীয় চৰকাৰ নে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ধনশিৰিৰ পৰা টিংকু ডিফিচাৰ ৰিপৰ্ট কেইবছৰৰ মূৰত পশ্চিম কাৰ্বি আংলং জিলা আঞ্চলিক কাৰ্বি লামিত নামে স্থানীয় ঠিকনা হ'ল হামৰাত এই নৱনিৰ্মিত কাৰ্যালয় ভৱনটিৰ ফিতা কাটি উদ্বোধন কৰিলে বিধায়ক ৰূপ সিং তেৰণে ইতিমধ্যে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি বিধায়ক ৰূপ সিং তেৰণৰ পৃষ্ঠপোষকতাত পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনত জিলাখনৰ আঞ্চলিক কাৰ্বি লামিত আমেৰ কাৰ্যালয় ভৱন স্থাপন কৰা হ'ল নতুনকৈ প্ৰতিষ্ঠা কৰা এই কাৰ্যালয় ভৱনটি শুভ উদ্বোধন কৰিলে বিধায়কগৰাকীয়ে কাৰ্যালয়টি উদ্বোধন অনুষ্ঠানৰ উপলক্ষে আয়োজিত তথা আঞ্চলিক আমে সভাপতি চাৰিম বে পুৰোহিতত অনুষ্ঠিত সভাত উদ্বোধক ৰূপ সিং তেৰণৰ লগতে আমে কেন্দ্ৰীয় কমিটিৰ সভাপতি কুকুৰ সিং ৰংপি সম্পাদক লীলাধৰ তেৰণ সহকাৰী সম্পাদক জয় সিং টকপি পৰিষদৰ অধীনস্থ জিলাখনৰ সীমান্ত উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ডছন হানছে প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে yang karbi ramai so hem bangke yang tuma headquarter lo take hamran district pen bangke lati asosa hem ke pini da ke chima ting sa pen ya prang dak mane sarkar hem sigi do prang ke no ke tak ke beng so dap pen dam du lo so hem lo ma se ni tum da ke do lida tum ching ba si lang so hem lo bangke karbi le ramai yang amai tum se ni pijir lo pani lipi lo to se pan tang lo la se pi pulong lo pen potho la dak ni li pitiji apang ke lang tuman pulo je town committee pan public toilet lang tuman tunir pulo lang tum da ji charo da kimpo penilin pen pesi pan pusi non re good bomb lo penilin pen bang emily area muning pen apang ke bandriwal itu sonche po pen un pulo te pio pio ke la dak one room batu room ba guest house so da ni pen chong po itu po pa asitin lo mata si abake tu sonche pon bom po la pen la mera mai apan choklim le sen la pen tangklong hema hem tu sonche tu teman pom nilitum karbi lameramai atiri jasemet pen atiri amai atum ahin pen nijang long ri amai lapen ke labangso along ri amai arlu rin pan makidu alang litum ladak cerap cetudun po
kuning thelo lapen ke ketok ke lang ahin sitame kupane hirjir ketok nai ba lam hancha ketok nai mate kitabe tok nai polong sitame alang li tum yong si kupini kachini damalong akenang sod dokok ladak sikita kicipinai akenang sod dok pulute labang nili tumahin pen sike sitame kitnang ke pidunji nang ke or kecam dunji family tum kai kita sik dingo kasi akaprek ason bangke niye thai velo lase non ke thurmiao betum jase net pet pen abang alang itu man ke chumi dam tang tung bangke la helo non saru sarhang lamachu lameta chu lunbarim lambarim halai kirim abang kuat tumalong ui kimitum thursi chisiksi alang itu malong pen tarlip dam nai pangrum dam nai anlote ilitum হামেনা পারফুন্ডকর রিপোর্ট নিউজ আছে অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ